अगली बार मिलकर पार्टी खाएंगा। हाँ हाँ खूब जमेंगे रंग जब हम 3 ईयर बैठेंगे, मैं आप और मेरा आपका तोड़ा मैं। हाँ जी वो दारू मैं ले आऊंगा जी। हमारे बिलाक न सोले हाँ जी। ना हो आवा। हाँ ठीक है सर। जय हिंद। ये हवलदार साहब को क्या हो गया? ঘৈণীয়েক লগ পাবলৈ ছুটি লৈ আহিছ, ঘৰত থাক। ঘনাই ঘনাই আকৌ থানালৈ কিয় আহি থাকিব লাগে? ছাৰ দৌৰি হা আপুনি চৌহানক মাত নিদিয়াকৈ সোমাই আহিছে কিয়? এই পাতক কি মাত দিব? আৰে তেওঁ আজি যাবগৈ, সেইকাৰণে আমাক মাত লগাব আহিছে। হ'ব আপুনি দিছে নহয়, এজনে দিলেই হ'ল। আপুনি মাত সাৰ দিলেনো কি হয়? সি মোৰ হিন্দীটো কেৰি কৰিব পৰা নাই ছাৰ। এতিয়া চৌহানেহে আপোনাৰ হিন্দী বুজি নোপোৱা হ'ল। क्या बात है हवलदार साहब, आप यूं ही विदक के अंदर चले आए? नहीं कुछ नहीं। हाँ वो सर ने बोला कि आपका गमन का समय समागत है। जी हाँ आपके जाने की बात कर रहा है। ओ अब आई बात समझ में। हाँ जी মোক কোৱা নাই মোৰ বস্তুটো কেৰি কৰিব নোৱাৰে বুলি। মই বিৰাট প্ৰব্লেম পাইছোঁ মানে। हाँ तो हवलदार साहब भाई कहा सुना माफ, आपको अलविदा कहने के लिए थाने में आया हूँ। জৰুৰ জৰুৰ। পৰা জিতি কথা থানালৈকে নাহো, বিনা কাৰণতো নাহো। ক মই পাগল। আপুনি পাগল? এই তোৰ কথা কৈছো। আপুনি দেখোন এতিয়া কৈছে আপুনি পাগল বুলি। মই পাগল, মোৰ 14 গোষ্ঠী পাগল। এইবাৰ যদি থানালৈকে আহো মোক চালান দি দিব। মোক ক'ত চালান দিব? এইটো পাগলটো এইটো। মাল্লাম গো। এই হিন্দু নে মুছলমান নে খ্ৰীষ্টিয়ান? মই পাগল। বৌ একে চৰ দিম একদম। কি হ'ল? আচ্ছা মহিলা সমিতি এটা বন্ধন গোট। মহিলা সমিতি? মহিলা সমিতি। আচ্ছা আপুনি এটা কাম নকৰে কিয় বৌ? কি কাম? আপুনি এনেকে তলতকৈ ঘূৰি ফুৰাতকে আমাৰ থানাৰ সন্মুখতে এখন পাণ তামোল চিগাৰেট বিৰ দোকান নিদিয়ে কিয়? কিয়? থানাৰ সন্মুখত দোকান এখন দিলে আপোনাৰ টকা ইনকাম হ'ব। এনেই সময় ৱেষ্ট কৰি থকাতকে সেই টকাকেইটাই ঘৰখন ধুনীয়াকে চলিব। বোপায়ো তই সেই মোৰ ঘৰখনৰ কথা চিন্তা কৰিব নালাগে। আৰু এটা কথা শুনি ল, নেক্সট টাইম যদি এনেকুৱা ফটুৱা কথা কলি নহয়, সেই মোৰ চেণ্ডেল তোৰ গাল বাকীখিনি প্ৰভুৱে মিলাব। দেৰি কৰিব নালাগে, যাওক। বিনামূলীয়াকে একো আইডিয়াই দিব নালাগে। আহিলি এনে ফালে আহিছিলো, বোলে এপাক বহি যাওঁ, ক'ত যা? আকৌ ওলাই যাওঁ। তই যে বৰবাদ হৈ গৈছ মানুহটো গম পাইছনে? বৰবাদ হোৱাটো এটা ধুনীয়া মজা আছে। ধুনীয়াকে দুইটা বৰবাদ হৈ আহকচোন। এনেই যে পনপনাই ঘূৰি ফুৰ, তাৰ সলনি দেখোন আকৌ তই স্কুলখনলৈকে যাব পাৰ। মোৰ যে চব শিকা হৈয়ে আছে, আকৌ এক্সট্ৰাকে টাইমটো বৰবাদ কৰিম যাব। তই কিমান জান মই সুধিম, তই উত্তৰ দেচোন। অঁ পাৰিবি? অঁ